কবিতাৰ শিৰোনাম আইৰ বুকুৰ বেঠা। তমসাচ্ছন্ন সময় খেতেলিত বহি আইৰ উজাগৰি ৰাতি পলে পলে উজুতি চাৰিওফালে প্ৰাণৰ সংশয় ক্ষুধা আৰ্তনাদৰ কৰুণ জংকাৰ দুখৰিত যেন পৃথিৱী এয়া জীৱনৰ চাকনৈয়ানে প্ৰহেলিকা বিষণ্ণ হৃদয় উৰুষা পজা ক্ৰন্দনৰত শত শতজন চিৰনিদ্ৰাত প্ৰচণ্ড চুনামীৰ জলতৰংগৰ দৰে থমকি ৰোৱা নাই এই গতি। কিয় কতো নাই ইয়াৰ সুদুত্তৰ? বন্দিত্ব পণবন্দী গৃহবন্দী কেৱল অবিশ্ৰান্ত অক্লান্ত কৰোণা যুদ্ধৰ সেনানী আৰু ৰথী মহাৰথী জীৱন ৰক্ষাৰ এই মহাযুঁজত তমসাচ্ছন্ন সময় তমসাচ্ছন্ন আইৰ হৃদয় ক্ৰোধ অভিমানেৰে সিক্ত প্ৰশ্ন হয় এয়া যান্ত্ৰিকতা নে আভিজাত্যৰ ছত্ৰছায়া নে প্ৰকৃতিৰ বিৰুদ্ধে কৰা মানুহৰ অবিচাৰৰ বিচাৰ। তমসাচ্ছন্ন সময় খেতেলিত বহি আইৰ উজাগৰি ৰাতি পলে পলে উজুতি চাৰিওফালে প্ৰাণৰ সংশয় ক্ষুধা আৰ্তনাদৰ কৰুণ জংকাৰ